নাম্বাৰ 1 উদয় হোৱা বেলিৰ ৰং কেনেকুৱা? উত্তৰ ৰঙা। নাম্বাৰ 2 কাঁহ কিহেৰে তৈয়াৰ কৰা হয়? উত্তৰ তাম আৰু ৰাং মিহলাই কাঁহ তৈয়াৰ কৰা হয়। নাম্বাৰ 3 মূলা গাভৰু কোন? উত্তৰ ফ্ৰাংচেংমা বৰগোহাঁইৰ পত্নী। নাম্বাৰ 4 কঁহাৰ শাল কাক কয়? উত্তৰ য'ত কাঁহৰ বস্তু গঢ় দিয়া হয়। নাম্বাৰ 5 অসমৰ প্ৰধান নদীখনৰ নাম কি? উত্তৰ ব্ৰহ্মপুত্ৰ। নাম্বাৰ 6 কুতুব মিনাৰৰ পুৰণি নাম কি? উত্তৰ বিষ্ণুধ্বজ বা বিষ্ণুস্তম্ভ। নাম্বাৰ 7 চকুৰ লেন্সখন কিহেৰে গঠিত? উত্তৰ আঁহযুক্ত জেলি সদৃশ পদাৰ্থৰে গঠিত। নাম্বাৰ 8 মানুহৰ চকুৰ 4টা অংশ কি কি? উত্তৰ অচ্ছত পটল, চকুৰ মণি, অক্ষিপট আৰু দৰ্শন স্নায়ু। নাম্বাৰ 9 অসমৰ কোনখন ঠাইক বস্ত্ৰ নগৰী বোলা হয়? উত্তৰ শুৱালকুছিক অসমৰ বস্ত্ৰ নগৰী বুলি কোৱা হয়। নাম্বাৰ 10 চাহ খেতি কৰা জিলা 3খন কি কি? উত্তৰ শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।